সকলোকে মোৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু দুৰ্গা পূজাৰ মোৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা সকলোৰে বাবে। আৰু আজি যাবলৈ ওলাইছোঁ মানে অকণমান পূজা চাব, দুৰ্গা পূজা চাব কৈ আছোঁ আৰু যাম ক'ত কি যাম সকলো কৈ আছোঁ ভিডিঅ'ত। আপোনালোকে ভিডিঅ'বোৰ শেষ নাপাব, চাই থাকিব। আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই ইউটিউব চেনেল নয়নজ্যোতি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। ভিডিঅ'বোৰ আপোনালোকে শেষ নাপাব, চাই থাকিব গাইজ। আৰু মোৰ মাত্ৰ 2টা ছাবস্ক্ৰাইবাৰ লাগে, 100 হ'ব। আপোনালোকে সকলোৱে 2টা ছাবস্ক্ৰাইব দিব, সকলোৱে মৰম কৰিব। আৰু তেতিয়াহ'লে ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ক'ত যাওঁ আছোঁ সকলো কৈ আছোঁ, ব্লগ আপোনালোকে চাই থাকিব ভিডিঅ'। ওলালোঁ পুৰা একদম গাড়ী আহি পাইছে আমাৰ ইয়াতে মানে একদম ৰাস্তাত আছে গাড়ী। এতিয়া মই ওলাব লাগে আৰু ব্লগ তেতিয়াহ'লে আপোনালোকক যাই দেখাই আছোঁ। ব্লগ বিজিনি বৰ্তমান গাড়ীখন আমাৰ বাহনখন ইখনতে গৈ আছোঁ বিজিনিত। ব্লগ আপোনালোকক দেখাই গৈ আছোঁ। বিজিনি আৰু বৰ্তমান পুৰা গাড়ীখন ৰাখিলোঁ ইয়াতে আৰু অলপ পিছত গৈ আছোঁ মানে মেইন টাৱাৰটো চাব। অলপমান মানে মুটি চুটি যাওঁ ৰ'ব। অলপ পুৰা একদম লাইন লাগিছে গাইজ। আৰু এতিয়া অকণমান মানে খোজকাঢ়ি গৈ আছোঁ। চাওক একবাৰ উপায়টো নাই, বিজিনিত দেৰি আছে আৰু পাই গ'লোঁ। এইটো মেইন আপোনালোকে দেখিছেনে ওপৰত, সেইটোৱে মেইন মোৰ টাৱাৰটো। আৰু বৰ্তমান একদম পুৰা মানুহ, বৰ্তমান পুৰা একদম ভিৰ। আপোনালোকক দেখাইছোঁ অকণমান বেক কেমেৰা দি আৰু অকণমান বেক কেমেৰা দি দেখাইছোঁ, চাই লওক এবাৰ। একদম পাই গ'লোঁ বিজিনি, একদম দুৰ্গা পূজা চাব বৰ্তমান পৰা একদম পাই গ'লোঁ। আৰু বৰ্তমান মানে গৈ আছোঁ, দেখাই আছোঁ ৰ'ব। বাই দি এতিয়া আমি যাব আৰু অকণমান মানে বেলেগ অলপমান দুৰ্গা মন্দিৰবোৰ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। ব্লগ চাওক গাইজ, কিমান ভিৰ। এই ভিৰৰ মাজত আপোনালোকক কেনেকৈ পুৰা দেখালোঁ গাইজ। আৰু এতিয়া মানে যাব লাগে অকণমান, এটা চেল্ফি উঠি যাই আছোঁ। আৰু অকণমান মানে বেলেগত যাওঁ অকণমান। আৰু আপোনালোকক এটা জেগাতে দেখালেতো নহ'ব, অকণমান মানে বেলেগ সেইটো আপোনালোকক দেখাব গৈ আছোঁ। ভিডিঅ'বোৰ অকণমান লম্বা হ'ব, আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। ওলালোঁ বিজিনিৰ পৰা, একদম টৰ্চ লাইট জ্বলাই একদম কথা ক'ব লগাত পৰিছে, মানে একদম পূৰা আন্ধাৰ। আৰু দিয়ক গাইজ। আৰু বৰ্তমান এইবাৰ বিজিনিৰ পৰা ওলাই এইবাৰ গৈ আছোঁ অভয়পুৰী। আপোনালোকক অলপমান অভয়পুৰী দেখাব গৈ আছোঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ। আৰু বিজিনিৰ এনেকৈ অলপ দৌৰি কৰি গাইজ আপোনালোকক দেখালোঁ। আৰু এতিয়া গৈ আছোঁ, মোৰ লগত আছে বিকাশ আৰু নামবোৰ ক'বলৈ কৈ দি আছোঁ।
বিকাশ আছে, মৃদুল আছে, চন্দন আছে আৰু জিতুলদা আছে আৰু সকলোৱে আমি এনেকৈ গৈ আছোঁ পূজা চাই তেতিয়াহ'লে আপোনালোকে ভিডিঅ'বোৰ চাই দেখিব তেতিয়াহ'লে আহি পালোঁ আৰু এতিয়া অলপমান গাড়ী পাৰ্কিঙত থৈ ৰ'ব মানে কোৱা নাযায়তো গাড়ী মটৰৰ কথা এতিয়া অলপমান ঘূৰাই লওঁ ৰ'ব তাৰপিছত পাই গ'লোঁ অভয়পুৰী আই লাভ অভয়পুৰী দুৰ্গা মন্দিৰ আহি পালোঁ দিয়ক গাইছ আপোনালোকক অলপমান দেখাওঁ ব্লগ অকণমান দেৰি আছে আৰু বৰ্তমান দুৰ্গা পূজা শুনা পাইছোঁ চেৰকিও আহিছে গাইছ একদম আন্ধাৰ খিটখিটা চেৰকি আহিছে ভাবিছোঁ অকণমান উঠোঁ বুলি চাওঁ কি হয় একদম মানুহবোৰ পুৰা একদম ভিৰ আৰু গাইছ আন্ধাৰ খিটখিটা একদম কেনেকুৱা পুৰা একদম টাৱাৰ বনাইছে আৰু বৰ্তমান টাৱাৰৰ তলেদি বৰ্তমান গৈ আছোঁ দুৰ্গা পূজা চাব একদম পুৰা ৰাজ পূজাত যেনেকৈ পুৰা একদম আহে একদম সকলো দেখাই আছোঁ চাই লওক তোমাৰ একদম গৈ আছোঁ আৰু চাওঁ বৰ্তমান কিমান দূৰ পাৰোঁ একদম পুৰা একদম ভিৰ বৰ্তমান এইফালে একদম পুৰা মানুহ গাইছ অকণমান বেগ কিমান দেৰি চাওঁ একদম কেনেকুৱা মানুহ হৈছে গাইছ চাই লওক ট্ৰেইন আহিছে ট্ৰেইন ভাবিছোঁ চাওঁ অলপমান সৰু চাওঁ হ'ব মন যায় আমাকো মাজে মাজে ইয়াতে উঠি বৰ্তমান মানুহবোৰ উঠি আছে আৰু বৰ্তমান ইফালে চাহ একদম হৈ আছে অলপমান চাই লওক আৰু একদম একদম সৰু চোৱাৰ পৰা চেফটি একদম পপকৰ্ণ চপকৰ্ণ পুৰা একদম দোকানে একদম একদম চব আহিছে একদম নাহা বস্তুৱেই নাই ইয়াতে বৰ্তমান একদম যেনেকৈ আমাৰ বঙাইগাঁৱত যেনেকৈ ৰাজ পূজা হয় চব ৰাজ পূজাৰ নিচিনা ধৰি লওক গাইছ তোৰ গেট অকণমান মানে মন্দিৰটোৰ ভিতৰত সোমাই যাওঁ ইটো হ'ল ইটো ইয়াতে এইটোৱে হ'ল মানে মেইন মন্দিৰটো ইয়াতে সেয়া গাড়ী আছে আমিও দূৰৰ পৰা সেয়াটো গাড়ী যাওঁ আৰু অকণমান মানে ইয়াৰ পৰা অলপ সেয়াটো দুৰ্গা মাৰ পৰা অলপ সেয়াটো লৈ যাওঁ যিহেতু আহিছোঁ আমি দুৰ্গা পূজা চাব বৰ্তমান একদম পূৰা গৈ আছোঁ অকণমান আপোনালোকক দেখি মানে অকণমান ঘূৰি আছোঁ আমি সবাই মিলিয়ে আৰু ব্লগ তেতিয়াহ'লে অকণমান পৰা আছে অকণমান মানে মুচি ল'লোঁ গাইছ ব্লগ গৈ আছোঁ অকণমান মেলাবোৰ চাই গৈ আছোঁ আৰু ইয়াতে কিবা এটা দেখা নিচিনা পালোঁ মই দুৰ্গা পূজা পূৰা একদম বিবাহৰ একদম পূৰা ইয়াতে আছে একদম বল খেলা চাবোন খেলা একদম পূৰা সকলো আছে ইয়াতে সকলো দেখাই আছে মেলাৰ মানে একদম বজাৰে পুৰা একদম গৈ আছে একদম পুৰা দোকান গাইছ আপুনি যি দোকান নিবিচাৰে সৰু দোকানেই পাব আৰু এইবিলাক মানে ছোৱালী মানুহৰ বেগ চেগ আছে যদি লাগে তেতিয়াহ'লে মেলাত আহিব আপোনালোকে পাই যাব ৰক অকণমান আৰু দেখাওক গাইছ সোণা মালা আছে মই বিয়া কৰালে নিশ্চয় এডাল ল'ম এইবিলাক আছে কি বঢ়িয়া মাৰ কাৰণেও এডাল দিম আৰু আপিটোৰ কাৰণেও এডাল ল'ব লাগিব অকণমান এনেকৈ যদি আপুনি আপি চাপি পায় মোক কমেণ্টৰ নাম্বাৰটো দিলে হ'ব
এগ ৰলটো খাই দেই অলপমান মানে পূজাৰ বতৰটো হয় এগ ৰলটো খাই দেই এতিয়া মানে অকণমান ভোক লাগিছে বহুত ঘূৰিলোঁ না গাইজ এতিয়া অকণমান এগ ৰলটো খাই অলপ জচটো বঢ়াই লওঁ তেতিয়াহে অলপমান বকিব পাৰিম দিয়ক গাইজ খাই লওঁ ৰ'ব এতিয়া ল'লোঁ আৰু এতিয়া অলপমান চুঙাপৰ ল'লোঁ মাহঁতৰ কাৰণে এয়া লাগে হাজাৰ হ'লেও আমি খালোঁ যেতিয়া আমি ঘূৰিলোঁ যেতিয়া মানে মাহঁতৰ কাৰণে অকণমান চুঙাপৰ ল'লোঁ ভাতৰ লগত খাব লাগিব এতিয়া তেতিয়াহ'লে ব'লক আৰু এতিয়া যাওঁ বেছি দেৰি নকৰোঁ ৰাতিও হ'ল যেনিবা আৰু চাওঁ অকণমান ক'ত ৰাস্তাই যাই যে যদি আৰু আপোনালোকক দেখাব পাৰোঁ ব'লক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক অকণমান আহিলোঁ পূজা চূজা চাই আৰু এতিয়া অকণমান আজি হৈ গ'ল এইখিনিত দুৰ্গা পূজাৰ ফাৰ্ষ্ট গ'লোঁ বিজনী পাছত অভয়পুৰীৰ পাছত ডাইৰেক্ট বঙাইগাঁও গৈ আছোঁ আপোনালোকে যদি এইখিনিতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি নাপাৰিব আপোনালোকে এনেকৈ মৰম দি থাকিব আৰু আপোনালোকে চাই আৰু আপোনালোকে বেলেগৰ তাতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ তেতিয়াহ'লে বাই বাই